আজি এই ভিডিঅ'টো লৈ আনিছোঁ ফটো বেকগ্ৰাউণ্ডৰ ওপৰত। বন্ধুসকল, আপোনালোকৰ কোনো মোবাইল এপছ ব্যৱহাৰ নকৰাকৈ ফটো বেকগ্ৰাউণ্ড সহজে কেনেকৈ সলনি কৰিব পাৰিব তাকো 1 মিনিটতে চাওঁ আহক এই ভিডিঅ'টো। ইয়াৰ বাবে আপোনালোকৰ মোবাইলত গুগলত সাৰ্চ কৰক BG কাটাৰ। আপোনালোকে ৰাইট স্ক্ৰীনত দেখি আছে মোবাইলত BG কাটাৰ সাৰ্চ কৰক গুগলত। তাৰ পৰা আপোনালোকে সাৰ্চ কৰাৰ পিছত দেখিবলৈ পাব তাত আপলোড ইমেজ, ৰিমুভ ইমেজ বেকগ্ৰাউণ্ড দেখিছে, তাতে আপোনাৰ তলত দেখিব আপলোড ইমেজ। সেই আপলোড ইমেজত ক্লিক কৰক। আপলোড ইমেজত ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণৰ স্ক্ৰীন দেখিব পাব আৰু ওপৰত থকা 3টা বুটামত ক্লিক কৰি আপোনালোকে তলত ডেস্কটপ মোড কৰি ল'ব। ডেস্কটপ মোড কৰাৰ পাছত ইয়াত দেখিছে আপোনালোকে আপোনাৰ ফাইল ব্ৰাউজ কৰিবলৈ দিছে। আপোনালোকৰ ফটো ইয়াত আপলোড কৰিব লাগে। কোনটো ফটো আপোনালোকে বেকগ্ৰাউণ্ড চেঞ্জ কৰে সেই ফটোটো আপোনালোকৰ গেলাৰীৰ পৰা মোবাইলৰ গেলাৰীৰ পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পাছত সেই ফটোটো আপোনালোকে নিজৰ মতে বেকগ্ৰাউণ্ড চুজ কৰিব পাৰে। এইখিনিতে মই আপোনালোকক কৈ থওঁ মোৰ চেনেলটো নতুন, গতিকে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ ফটো আপলোড হৈ আছে। 1 মিনিটটো মাত্ৰ ফটো আপলোড হওঁতেই লাগে, নহয়তো বহুত সহজে এই ফটোটো আপোনালোকে বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে। ইয়াতে তাৰপিছত আপোনালোকে লিখি পাব ইডিট অপশ্যনটো ক্লিক কৰিব। তাৰ পাছত আপোনালোকে ইডিট কৰাৰ পিছত ইয়াতে ফটোজ আৰু কালাৰত আপোনাৰ চিম্পুল বেকগ্ৰাউণ্ড কালাৰ থাকিব। তাতে আপোনাৰ ৰেড, হোৱাইট, ব্লু যি মন যায় সেয়া দিব পাৰে। আৰু আপোনাৰ ফটোছত আপোনালোকৰ বিভিন্ন ধৰণৰ চিনাৰী বেকগ্ৰাউণ্ড থাকিব। তাতে আপোনালোকে চিনাৰী বেকগ্ৰাউণ্ড দিম বুলি ক'লে ফটোছত গৈ চিনাৰী বেকগ্ৰাউণ্ড দিব পাৰে। ইয়াত দেখিছে মই মোবাইলত কেনেদৰে কৰি আছোঁ। বন্ধুসকল, আপোনালোকে চেনেলটো চাই যদি ভাল পায়, ভিডিঅ'বোৰ যদি চাই ভাল পায়, তেনেহ'লে লাইকছ, কমেণ্টছ প্লিজ শ্বেয়াৰো কৰি দিব। তাৰপিছতে আপোনালোকৰ ইয়াত দেখিছে মই দেখুৱাই আছোঁ। ইয়াতে আপোনাৰ কালাৰবোৰ কি ধৰণে চেঞ্জ কৰিব পাৰি, যিটো মন যায় সেইটো বাছনি কৰিব পাৰি। এই কালাৰ্ছত গৈ আপোনাৰ ব্লু, গ্ৰীণ, অৰেঞ্জ যি হয় সকলো ধৰণে চেঞ্জ কৰিব পাৰে। আৰু আপোনালোকে যদি উইদাউট বেকগ্ৰাউণ্ডটো বিচাৰে, উইদাউট বেকগ্ৰাউণ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰে এনেকৈ উইদাউট বেকগ্ৰাউণ্ডটো। ইয়াৰ পিছত নেক্সট অপশ্যনটো হ'ব আপোনাৰ ৰেডি হোৱাৰ পিছত আপোনালোকে ডাউনলোড বুটামটো টিপি দিব। ডাউনলোড হৈ যাব ইমেজটো। গতিকে আপোনালোকে সহজে দেখিলে 1 মিনিটত কেনেকৈ ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰি।